সাৱধান হওক ৰাজ্যবাসী সমগ্ৰ ৰাজ্যবাসীলৈ সাৱধানবাণী তীব্ৰ গতিবেগেৰে অসমলৈ আহি আছে ভয়ংকৰ বিপদ কালঘূৰ্ণিৰ প্ৰভাৱ পৰিব অসমত 17খনকৈ জিলাত বতৰে ল'ব ভয়াৱহ ৰূপ 135 কিলোমিটাৰ গতিবেগত আহি আছে ঘূৰ্ণি 28 মেত অসমৰ 17 জিলাত ধুমুহা বজ্ৰপাতৰ অৰেঞ্জ এলাৰ্ট বংগোপসাগৰত উৎপত্তি ঘূৰ্ণি বতাহৰ ভয়ংকৰ ঘূৰ্ণি বতাহক লৈ সকিয়নি কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাব ৰাজ্যই ধুবুৰী দক্ষিণ হালমৰা গোৱালপাৰা কুকৰাঝাৰ চিৰাং বাক্সা বৰপেটা বঙাইগাঁও বজালি তামুলপুৰ নলবাৰী শোণিতপুৰ বিশ্বনাথ ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জত অৰেঞ্জ এলাৰ্ট জাৰি আনহাতে 35খন জিলাতে ধুমুহা বৰষুণৰ এলাৰ্ট অসমত 26 আৰু 27 মেত প্ৰভাৱ পৰিব ঘূৰ্ণি বতাহৰ ঘূৰ্ণি বতাহ ৰেমালৰ আতংক সাৱধান হোৱাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ইতিমধ্যে খুন্দিয়াইছে অসমৰ চুবুৰীয়া ৰাজ্য ঘূৰ্ণি বতাহ ৰেমালৰ আতংকত এতিয়া উত্তৰ পূব ভাৰত তীব্ৰ বেগত পশ্চিমবংগ অভিমুখে আগবাঢ়িছে ঘূৰ্ণি বতাহ ৰেমাল উপকূলীয় অঞ্চলত সতৰ্ক হৈ থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা লগতে উত্তৰ পূবৰ ৰাজ্যসমূহতো সাৱধানবাণী কেইবাখনতো পৰিব ডাঙৰ প্ৰভাৱ IMDয়ে জনোৱা মতে দেওবাৰে বাংলাদেশ আৰু সংলগ্ন বংগৰ উপকূলত ধুমুহাৰ ৰূপত প্ৰচণ্ড ঘূৰ্ণি বতাহ ৰেমাল আহিব ঘূৰ্ণি বতাহৰ বাবে ঘণ্টাত 102 কিলোমিটাৰ বেগত বতাহ বলিব পাৰে বতৰ বিজ্ঞান বিভাগে জনোৱা মতে ঘূৰ্ণি বতাহৰ ধুমুহা ৰেমালৰ বাবে 26-27 মেত উপকূলীয় জিলা পশ্চিমবংগ উত্তৰ উৰিষ্যা মিজোৰাম ত্ৰিপুৰা আৰু দক্ষিণ মণিপুৰত অতি প্ৰবল বৰষুণ হ'ব পাৰে অসমতো ইয়াৰ প্ৰবল প্ৰভাৱ পৰিব IMDয়ে সাগৰত মাছ ধৰিবলৈ যোৱা মাছমৰীয়াসকলক উপকূললৈ উভতি যাবলৈ আৰু 27 মেলৈকে বংগোপ উপসাগৰলৈ নাযাবলৈ নিৰ্দেশ দিয়ে IMDয়ে জনোৱা মতে 2024 চনৰ 27 মেত অসম মেঘালয় আৰু অৰুণাচল প্ৰদেশত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ 115.5 মিলিলিটাৰৰ পৰা 204.5 মিলিমিটাৰত হ'ব পাৰে বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে ৰাজস্থান পঞ্জাব হাৰিয়ানা দিল্লী আৰু পশ্চিম উত্তৰ প্ৰদেশৰ একাংশ অঞ্চলত তীব্ৰ গৰমৰ ঢৌৰ সম্ভাৱনা আছে 2024 চনৰ 27 মেত জম্মু কাশ্মীৰ হিমাচল প্ৰদেশ পূব উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ আৰু বিদৰ্ভৰ বিভিন্ন স্থানত গৰমৰ ঢৌৰ ভৱিষ্যতবাণী কৰিছে নিউজ ডেস্ক ৰিপৰ্ট আসাম টেক টক্স